কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ NDA পাৰ্টি দিছে BJP আৰু UPPL আৰু AGP মিত্ৰজোঁট জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু তেখেতক আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি তেখেতক কেন্দ্ৰীয় বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ আৰু লগতে তেখেতক আমি পূৰ্ণভাৱে সমৰ্থন কৰিছোঁ আৰু আমি কোকৰাঝাৰ সমষ্টিত লোকসভা সমষ্টিত প্ৰত্যেক গাঁৱে ঘৰে ঘৰে গৈ যেটো পাব্লিকৰ পৰা যিখিনি পাইছোঁ ধুনীয়া ৰেছপন্স পাইছোঁ আৰু ইতিমধ্যে তেখেতে জয়ী হোৱাটো 100% বুলি ক'ব লাগিব তো ৰাইজৰ পৰা মোটামুটি ভাল এটা মেছেজ পাইছোঁ আৰু সেই মেছেজখিনি মই কেম্পিং কৰি বা ঘৰে ঘৰে যেটো বয়োজ্যেষ্ঠসকলৰ লগত যি কথা বতৰা পাতিলোঁ জয়ন্ত বসুমতাৰীৰ কথা আৰু নিশ্চয় তেখেতসকলে মানে সময়ত তেওঁলোকে সময় যেহেতু 7 তাৰিখ আছে 7 তাৰিখে নিশ্চয় ভোট প্ৰদান কৰিব বুলি মানে তেখেতে আচ্ছা ৰাইজে আশা দিছে আৰু জয়ন্ত বসুমতাৰী জয়ী হোৱাটো 100%। কি কাৰণত সাপোৰ্ট কৰিব আপোনালোকে? চাওক আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটো দীৰ্ঘদিন ধৰি আমাৰ এক নম্বৰ হ'ল আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটো আমি বহু বছৰ ধৰি মাত মাতি আহিছোঁ যে আমাৰ এক নম্বৰ হ'ল চাৰ্টিফিকেটৰ সমস্যা, 2 নম্বৰ হ'ল আমাৰ ডিবুটাৰৰ সমস্যা, 3 নম্বৰৰ সমস্যা হ'ল কি আমাৰ আজি চাৰ্টিফিকেট নোহোৱাৰ বাবে আজি আমি চাকৰি বাকৰিৰ পৰা বঞ্চিত, স্কলাৰশ্বিপৰ পৰা বঞ্চিত, আজি যিকোনো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত। তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক আমি মেমৰেণ্ডাম আকাৰে অৱগত কৰাইছোঁ আৰু তেখেতে আচ্ছা দিছে নিশ্চয় আমাৰ বৰ্মন মাণ্ডা জনগোষ্ঠীটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ নিশ্চয় আমাৰ জনগোষ্ঠীৰ যিখিনি মানে আচ্ছা সেইখিনি নিশ্চয় পূৰণ কৰিব আৰু মই আশা কৰিছোঁ বা আমি বৰ্মন মাণ্ডাই জনগোষ্ঠী আশা কৰিছোঁ যে আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীৰ ডেভেলপমেণ্ট বৰ্ড যাতে গঠন কৰি দিয়ে আৰু ডেভেলপমেণ্ট বৰ্ড গঠন কৰি আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটো যাতে মানে সকাহ পায় চৰকাৰৰ পৰা সা সুবিধাবিলাক পায় তাৰ কাৰণে পোনপ্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে আমাৰ BTR মুৰব্বী প্ৰমোদ বড়ো ছাৰক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে নিশ্চয় মোৰ আশা আছে যে নিশ্চয় তেওঁলোকে আমাৰ সমস্যাখিনি সমাধান কৰিব। টোটেল কিমান ভোটাৰ্ছ আছে আপোনালোকৰ? আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত মোটামুটি আমাৰ 10,000ৰ অধিক ভোটাৰ আছে।